স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিফু মেডিকেল কলেজ পৰিদৰ্শন কৰি বুজ ল'লে চিকিৎসাৰ ব্যৱস্থাৰ সামগ্ৰিক দিশ ৮ ডিচেম্বৰৰ পৰা আভ্যন্তৰীণ বিভাগৰ চিকিৎসাৰো হ'ব আৰম্ভ জুন জুলাইৰ পৰা চিকিৎসাৰ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'ব ডিফু মেডিকেল কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ ১০০% খিলিঞ্জীয়া পাৰ্টিকহে চাকৰি নিযুক্তিৰ অগ্ৰাধিকাৰ দাবী কেছে এই লৈ জননায়ক চেমছন সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত ৰূপায়ণ অৱস্থান ধৰ্মঘট জিলা প্ৰাথমিক শিক্ষা বিভাগত চূড়ান্ত লজ্জাজনক তথা উদ্বেগজনক কাণ্ড চৰকাৰী স্কুলসমূহত বছৰিকা পৰীক্ষা চলি শেষ হওঁ পশ্চিম কাৰ্বি আংলঙৰ নিজ ৰংখাং এলপি স্কুলত এসপ্তাহ ধৰি নাই স্কুলখনৰ শিক্ষক নমস্কাৰ ষ্টুডিঅ'ত মই পৰশজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ ডিফু মেডিকেল কলেজৰ চিকিৎসাৰ বহি বিভাগ মুকলি কৰা দিন চেৰেকৰ পিছতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2 ডিচেম্বৰ দিনা ডিফুলৈ আহি বুজ ল'লে চিকিৎসাৰ ব্যৱস্থাৰ সামগ্ৰিক দিশ বহি বিভাগৰ পিছতে অহা ৮ ডিচেম্বৰ দেওবাৰৰ পৰা আভ্যন্তৰীণ চিকিৎসা ব্যৱস্থা আৰম্ভ হ'ব এইদৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওবাসীৰ বাবে ডিফুত বহু প্ৰত্যাশিত মেডিকেল কলেজ স্থাপন হোৱাটোৱে এক ইতিহাস জিলাবাসীৰ বাবে নিশ্চয় আনন্দ আৰু গৌৰৱৰ বিষয় উন্নত চিকিৎসাৰ বাবে ৰোগীক বহু ব্যয় কৰি বাহিৰলৈ নিব নোৱাৰা ৰোগীৰ পৰিয়ালে জিলাখনৰ সদৰ চহৰ ডিফুতেই থাকি চিকিৎসা সেৱাৰ লাভ উঠাব পাৰিব এতিয়াৰ পৰা কিয়নো ইয়াত কেঞ্চাৰৰ দৰে জটিল ৰোগৰ চিকিৎসাও ল'ব পাৰিব ডিফুৰ মেডিকেল কলেজৰ বহি বিভাগৰ চিকিৎসাৰ ব্যৱস্থাৰ সামগ্ৰিক দিশ চাবলৈ আহি মন্ত্ৰী শৰ্মাই অহা ৮ ডিচেম্বৰৰ পৰা আভ্যন্তৰীণ বিভাগৰ চিকিৎসাও এইখন মেডিকেল কলেজতে হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে লগতে তেওঁ আৰু কয় যে ইতিমধ্যে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই ডিফু মেডিকেল কলেজৰ বাবে প্ৰথম পৰ্যায় অনুমোদন দিছে আগন্তুক 2020 মাৰ্চত দ্বিতীয় পৰ্যায় অনুমোদন আহিব ইয়াৰ পিছতে জুন জুলাই শিক্ষাবৰ্ষৰ পৰা কলেজত প্ৰথম বেটছৰ ছাত্ৰক লৈ আৰম্ভ কৰিব পৰা যাব চিকিৎসা শিক্ষা মেডিকেল কলেজখনত 70-80 খিলিঞ্জীয়া পাৰ্টি নিযুক্তি দিয়াৰ প্ৰসংগত কয় যে ইতিমধ্যে জিলাখনৰ খিলিঞ্জীয়া পাৰ্টি অগ্ৰাধিকাৰ দিহে নিযুক্তি ব্যৱস্থা কৰা হৈছে যদিও মেডিকেল কলেজখন ইয়াৰ স্থাপন কৰা উদ্দেশ্য নিযুক্তি প্ৰক্ৰিয়াক লৈ নহয় কলেজত ইতিমধ্যে আমি অপিডি সেৱা আৰম্ভ কৰিছোঁ দিনে 250-ৰ পৰা 300 পেচেণ্টে ইতিমধ্যে অপিডি সেৱা লোৱা আৰম্ভ কৰিছোঁ আমি আশা কৰিছোঁ অহা 8 তাৰিখৰ পৰা আমি পেচেণ্ট ইয়াতে এডমিট কৰাও আৰম্ভ কৰিম অৱশ্যে প্ৰথমতে চিৰিয়াছ পেচেণ্টখিনি এডমিট কৰা নহ'ব কিন্তু হ'লেও 8 তাৰিখে ৰবিবাৰৰ পৰা আমি পেচেণ্ট ইনডোৰ পেচেণ্ট এডমিশ্যনো আৰম্ভ কৰিম আমাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ এটা ইনস্পেকশ্যন এই মাহত হ'ব সেকেন্ড ইনস্পেকশ্যন মাৰ্চত হ'ব আৰু দুইটাতে যাতে আমি সফলতাৰে উত্তীৰ্ণ হৈ জুন জুলাই মাহত যাতে ইয়াতে আমি ফাৰ্ষ্ট বেচ ষ্টুডেণ্ট এডমিশ্যন দিব পাৰোঁ সেই দৃষ্টিৰে সকলোৱে চেষ্টা কৰিছে আৰু ময়ো ভাবোঁ যে আমি সফল হ'ব পাৰিম স্যার এমপ্লয়িৰ কথা আপুনি 70% কাৰ্বি আংলং ইউথৰ মানে দিব বিচাৰিছে আপোনালোকে নিযুক্তিতকৈ কলেজখনক গুৰুত্ব দিয়ক নিযুক্তিটো হৈ থাকিব 70তকৈও বেছি ইয়াত নিযুক্তি হৈ আছে কিন্তু নিযুক্তিৰ কাৰণে মেডিকেল কলেজখন হোৱা নাই 8জনৰ সুবিধাৰ কাৰণে হৈছে চাকৰিত বেছি গুৰুত্ব দিলে কলেজখন বন্ধ হ'ব দুটাৰ এটা লাগিব নহয় এইটো কলেজ বন্ধ কৰি দিয়ক তেতিয়া মইতো মেৰিটৰ লগত কম্প্ৰমাইজ কৰিব নোৱাৰোঁ নহয় এইটো মোক জেলত লৈ যাব মই ৰাকেশ পাল হ'ম নেকি গতিকে কাৰ্বি আংলঙৰ মেক্সিমাম মানুহক সুবিধা দিয়া হৈছে ৰিটেন কাৰ্বি আংলঙৰ গাঁৱে গাঁৱে পৰীক্ষাৰ চেণ্টাৰ পতা হৈছে যিটো অসমৰ হিষ্ট্ৰীত আগত কেতিয়াও হোৱা নাই যিমান নাৰ্ছ কাৰ্বি আংলঙৰ ছোৱালী আছে সকলোকে নিযুক্তি দিয়া হৈছে কিন্তু এইখন মেডিকেল কলেজত নিযুক্তিত গুৰুত্ব দিব নালাগে ডিফু ৰাইজে এখন মেডিকেল কলেজ পাইছে সেইটো বেছি চিন্তা কৰিব লাগে
শিডিউল ডিষ্ট্ৰিক্টক এইটো ছিক্স শিডিউলৰ ওপৰত ডিপেণ্ড 6 শিডিউলে যদি বিচাৰে যে তেওঁলোকৰ চাকৰি বাকৰি তেওঁলোকৰ নৰ্মছ তেনেকুৱা হ'ব নালাগে এইটো 6 শিডিউলৰ এক্সিকিউটিভ কাউন্সিলে যি সিদ্ধান্ত ল'ব সেইটোৱে হ'ব ছাৰ অন্য এটা কথা মই সুধিব বিচাৰিছোঁ মেডিকেল কলেজখন হোৱাৰ কাৰণে প্ৰথমে মই আপোনাক ধন্যবাদ দিছোঁ তাৰপিছতে মই কেৱল কথা এটা সুধিব বিচাৰিছোঁ যিটো 6 শিডিউল আৰু ইনাৰ লাইন পাৰ্মিট য'ত আছে ত'ত নহয় বুলি কৈছে কিন্তু নাগৰিকত্ব পোৱাৰ পিছত আমাৰ ইয়াত আহিব নোৱাৰিব জানো ফুৰিবতো আহিব পাৰিব আজি ময়ো ফুৰিব আহিব পাৰোঁ মই থাকিব পাৰোঁ পাৰে ভাৰতীয় নাগৰিকত্ব যেতিয়া পাব ভাৰতীয় নাগৰিকত্ব পালেও আজি হিমন্ত বিশ্ব শৰ্মা কাৰ্বি আংলঙত আহিব পাৰিব জানো ফুৰিব আহিব পাৰিব চাহ খাব পাৰিব আকৌ গুচি যাব লাগিব নাই মইতো ইয়াত মাটি বাৰী ল'ব নোৱাৰোঁ নে পাৰোঁ মাটি বাৰীটো ইয়াত নোৱাৰা বুলিতো কথা নাই নোৱাৰি মই আজি 10 বছৰৰ পৰা তুলিৰাম ৰংহাঙক ৰিকুৱেষ্ট কৰি আছোঁ যে ডিফুত মোক 2 বিঘা মাটি দিয়ক ইয়াতে থাকোঁ বুলি কৈছে ইয়াত দিব নোৱাৰি বুলি গতিকে কেব আহিলেও সেই নিয়মটো বাহাল থাকিব তাৰমানে 6 শিডিউল কাউন্সিলে নিবিচৰালৈকে ইয়াত কোনোবা ভাৰতীয় নাগৰিক হ'লেও কাৰ্বি আংলঙত তেওঁলোকে বেহা বেপাৰ থকা কৰিব নোৱাৰিব ফুৰিবতো আহিব পাৰিব ষ্টেফান টাৰ্ণৰ ৰিপৰ্ট কাট নিউজ ডিফু মেডিকেল কলেজত অসম তথা কাৰ্বি সাহিত্য পৰিষদ চৰকাৰে অচিৰে পূৰণ কৰিবলৈ ওলোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি পদত 100% জিলাখনৰ খিলঞ্জীয়া প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ দাবীত তুলিছে কাৰ্বি ছাত্ৰ সন্থাই এই লৈ আজি পুৱা ভাগত জননায়ক চেমছন সিং ইংতি স্মাৰক উদ্যানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে খিলঞ্জীয়া ৰাজ্যৰ স্বাৰ্থত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত থকা অৱস্থাৰ পৰাই ছাত্ৰ নেতাসকলক অসম আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় যদিও গণতান্ত্ৰিক দেশ আমাৰ ভাৰতবৰ্ষ কিন্তু চৰকাৰ তথা শাসকীয় দলৰ বিপক্ষে গ'লে ৰাজ্যৰ হকে অধিকাৰৰ হকে মাত মতা প্ৰতিবাদী কণ্ঠক চৰকাৰে প্ৰায় জোৰকৈয়ে কণ্ঠৰোধ কৰিব বিচাৰে আৰক্ষীৰ সহায়ত ক্ষমতা প্ৰদৰ্শন কৰি ডিফু মেডিকেল কলেজত অসম আৰু কাৰ্বি সাহিত্য শাসিত পৰিষদৰ চৰকাৰে অচিৰে পূৰণ কৰিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি পদত 100% খিলঞ্জীয়া প্ৰাৰ্থীকে অগ্ৰাধিকাৰ দিয়াৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাই জননায়ক চেমছন সিং ইংতিৰ স্মাৰক উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে খিলঞ্জীয়া স্বাৰ্থত এইদৰে দাবী তুলি ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি থকা অৱস্থাৰ পৰাই ছাত্ৰ নেতাসকলক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় এনে প্ৰেক্ষাপটত চৰকাৰে ছাত্ৰসকলৰ এই দাবী কিমান সহমূৰ্তিৰে বিবেচনা তথা ৰূপায়ণ কৰে তাক সময়তহে পৰিলক্ষিত হ'ব অৰুণলেখে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত প্ৰাথমিক শিক্ষা বিভাগত ঘটিছে চৰম লজ্জাজনক তথা উদ্বেগজনক কাণ্ড হয় আন চৰকাৰী এলপি স্কুলসমূহত বছৰিকা পৰীক্ষা চলিও শেষ খবৰ হ'ল কিন্তু পশ্চিম কাৰ্বি আংলঙৰ নিজ ৰংখাং ইংলিছ এলপি স্কুলত ছাত্ৰ ছাত্ৰীসকলে এতিয়াও পোৱা নাই বছৰিকা পৰীক্ষাৰ খবৰ পাব কেনেকৈ বিগত এসপ্তাহ ধৰি স্কুলখনৰ শিক্ষকে স্কুললৈ অহা নাই আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল এই অৱস্থা কাৰ্বি আংলং প্ৰাথমিক শিক্ষা বিভাগৰ অধীনস্থ পশ্চিম কাৰ্বি আংলঙৰ নিজ ৰংখাং প্ৰাথমিক স্কুলখনৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও পোৱা নাই বছৰিকা পৰীক্ষাৰ খবৰ আন চৰকাৰী স্কুলসমূহৰ পৰীক্ষা এতিয়া শেষ হওঁ কিন্তু এইখন এলপি স্কুলৰ দৰ্জাই খোল খোৱা নাই আজিলৈকে বিগত এসপ্তাহ ধৰি শিক্ষকে নিজ কৰ্তব্য পালন কৰি শ্ৰেণীত উপস্থিত হোৱা নাই এনে পৰিস্থিতিত বছৰিকা পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ খবৰৰ পৰা বহু দূৰৈত আছে ছাত্ৰ ছাত্ৰীসকল
উল্লেখনীয় যে কাৰ্বি পৰম্পৰাগত ৰাজধানী ৰংহাং ৰংবং এলেকাতে অৱস্থিত এই LP স্কুলখন হামৰেন কেছে মুখ্য শাখাৰ সভাপতি টিমথি ৰংপিৰ নেতৃত্বত ছাত্ৰ সন্থাৰ এটা দলে স্কুলখন পৰিদৰ্শন কৰিবলৈ গৈ এই দুৰ্ভাগ্যজনক তথা লজ্জাজনক আৰু শিশুৰ শিক্ষা ভৱিষ্যতৰ বাবে চৰম উদ্বেগজনক কাণ্ডৰ তথ্য পোহৰলৈ আহে স্কুলখনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে স্বয়ং ছাত্ৰ নেতা তথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে কাৰ্বি সমাজৰ বাবে এনে অতি গুৰুত্বপূৰ্ণ ৰিচসকলৰ ৰাজধানী এলেকাত থকা একমাত্ৰ LP স্কুলখনক লৈ পৰিষদ চৰকাৰ তথা বিষয়াসকলৰ এই চূড়ান্ত আওকনীয়া দৃষ্টি দুৰ্ভাগ্যজনক বুলিব লাগিব Sumarga bang andak do sekolah nang sini na time prote. Bang kep bag do kogi bon. Bang kep ke pura do. Ke masuk bang than hoki pulute bang kep do buta ke sonla. Napola. Sumar bang ke mechang rong school pu masih. Kiruri mande lo ha. Je solo ni tentu lang the ke lo. Masota solo ni Halloween. Kamera masih bang ba. Main tentu lang tong lang dun buta ke pula sumar si toy insya Allah mati. Ya malahin akram salah ma gedu ke ha. Korbol ha. Masih ram sama salah. Amen ke jeng ram salah ha. Dela no lom cirang wa school. No lo bang we. Kon bag dun lo lang we. Cirui bak anli rang lo ke bang we. Mai cirui lo. Lang bang usumaram ta ini si jui berat lo. La bang son ni Srongkhang LP school master. Irui dak si cirang we dat polam how iglo. Aku lah sah ni di ladak ni Srongkhang LP sekolah presiden lo. Lapen ke damtang ukur bar ni di Hembang. Lapen ke alang di keng kita ang kita kelas. Masih itu cici cewai lo non exam kipinya por bang ke bang si exam pinang por ni cici cewai lo stemme la song bang pen pinyan bang ke itu bang dulu bang beda lo kalau kalam hok. Ke pini tarik ini lo pini pen exam pini polang kan the mang tumhan. Bang kan telang sah. Te purikha ke pinnya por lo. Malah bang no itu mata no kuan sini kita ni jadi macam ni dah presiden macam ni. Tum non la dak ke do Rohang Rongbong rong arak ni Srongkhang LP school along. Ye sarkar arona teng pen pini la bang so annual exam mate ki yutsi asal lang ki piki cheng nang yar ni la. Wa phit ta me la dak rong arat pen ang thanun lo. Master ta me chiwang we pin hithi roi lo. Hithi roi chiwang we pin cho tarilang pini ke exam me pin ni lo anda pini dai school hem hap check si do. La pen osomar tu mentar julo je tum dampo sarbang amada timasi tum da damde da tilo pula somlok si arui gang tim lo la si kachuning ri gang tung mate amises ki pigang tung education department jesemet SI tum nangli tum aprang ke arong la bangso school ka visit dam do la non tuning pining paper si la bangso asai nangli tum jeklem kleda nangli tum la bangso asai ke claim si nangli tum birthe kereng ilo tang te nangli tum hai asai pipo jeklem ang veda la penjesemet karbino thomas council education department sta me prajin penangli tum la bangso asai bang chumre prani athe pinila dak exam pa vedelo kuma sumar lo solution pa ilikar bio sumar solution ji la sila bang ningduk piglam lo la si prajin pen la bangso asai nangli tum education department pen action chen vek nang ji যদিও এই সন্দৰ্ভত জিলা প্ৰাথমিক শিক্ষা বিভাগৰ সংশ্লিষ্ট উৰ্ধতন কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে তাক অনাগত সময়তে পৰিলক্ষিত হ'ব হামৰেনৰ পৰা কুণ্ডক্ৰ ৰিপৰ্ট কাট নিউজ কেছে কুলিগাঁও মুখ্য শাখাৰ উদ্যোগত 1 ডিসেম্বৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া কোচিং লগতে এই একেখন অনুষ্ঠানতে 2019-20 বৰ্ষৰ বাবে অৱতীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত হায়াৰ সেকেন্ডাৰী শিক্ষান্ত BA আৰু MA চূড়ান্ত পৰীক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয়
সভাত অতিথি হিচাপে উপস্থিত থকা প্ৰাক্তন ভিডিচি অধ্যক্ষ বাবু ইংটিয়ে দুখেৰে কৈছে কুলিগাঁৱত কেএছএ গঠন বহু বছৰে হ'ল যদিও প্ৰায় নিষ্ক্ৰিয় ভূমিকা পালন কৰা এই শাখাটোৱে বিগত সুদীৰ্ঘ বছৰ ধৰি বৃহত্তৰ কুলিগাঁও অঞ্চল উন্নয়নৰ দিশত বিশেষ বৰঙণি যোগাব পৰা নাই। এনে পৰিস্থিতিত কেএছএ কুলিগাঁও মুখ্য শাখাৰ শৈক্ষিক দিশত এই পদক্ষেপ গ্ৰহণ সঁচাকৈ আনন্দ আৰু গৌৰৱৰ বিষয় বুলি মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন ভিডিচি অধ্যক্ষগৰাকীয়ে। কেএছএ কেন্দ্ৰীয় কমিটিৰ থানসিং টিমুঙে ভাষণত কয় যে অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ যথেষ্ট সবল ভূমিকা পালন কৰিব লাগে, সমৰ্থন দিব লাগে। ঘৰুৱা বহু কাম বনৰ মাজতো সন্তানৰ সুশিক্ষা প্ৰদানত সদায় সতৰ্ক থাকিব লাগে, তেহে সুশিক্ষা অৰ্জন হয় সন্তানসকলে। উল্লেখ্য এই সভাত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা গাঁওকেইখনৰ মুৰব্বী আৰু জ্যেষ্ঠ ব্যক্তিসকল উপস্থিত থাকে। বোকাজানৰ পৰা আনন্দৰাঙৰ ৰিপৰ্ট কাপ নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor hinben Warsai Kemi Kipipon. Lasi Lasonawar Sai Kemi along Ninghangatum Ali Chuendunikha. Warsai Kemi Laki Chiklu Jontro Opan Kapamada Sike Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Parpi Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lance Sekachini Lethodji Apan Laswa number 600-121-3664 along Humriknon. Start here, right anywhere. Isan Motors authorized dealer of Royal Enfield, Rongkhelan near Don Bosco School, Dipu, 782460 Assam. Easy finance available here. For more information, contact 700-280-5342 and 8812-805591, or you can mail isanmotorsk@gmail.com. Wang tha wang ik tha electronic ahormu nang litum ador kijum hek pen longpon ikji lase apor pacheton dun pen Warsai Kemi Chuen dun iksana nang litum longpon ikji lake free chalong aprin LG Samsung Sony Whirlpool Haier TV along aprin dolake LG Samsung BPL Akai washing machine aprin lake Samsung LG Haier lapen ke tu thulang plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum nahumri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam. It's on the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, D4, Karbi Anglong. Colored Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Colored Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাত মাটিৰ পট্টাবিহীন হৈ বহু ৰাইজ দীৰ্ঘদিনৰে পৰা হৈ আহিছে হাহাকাৰ বিভিন্ন চৰকাৰী আঁচনি যোগে চৰকাৰী সাহায্য লাভৰ বাবে মাটিৰ পট্টা বৰ আৱশ্যক হয় এনে পৰিপ্ৰেক্ষিতত পট্টাবিহীন একাংশ গঞা ৰাইজে তেতিয়া মুখ মেলি ৰৈ থাকিবলগীয়া হয় যদিও এনে সমস্যা লাহে লাহে সমাধান কৰিবলৈ ওলাইছে স্বয়ং ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ জিলাখনৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ আজি 1 নং টাৰলাংছত উপস্থিত হয় অঞ্চলটোত উপস্থিত হৈ 1 নং টাৰলাংছৰ সাৰ্থে কিলিং গাঁৱৰ নিবাসী ৩৬টা পৰিয়ালক পট্টা লাভৰ বাবে কৰা আবেদনৰ বাবদ অনুমোদন দিয়ে তাৰ পিছত আন গাঁৱলৈকো যায় কাৰ্যবাহী সদস্য টিছৈ উল্লেখ্য টিছৰ এই কাৰ্যত ৰূপায়ণৰ সময়ত সহকাৰী ৰাজহ বিভাগৰ বিষয়া লংবীৰ ইংটি এছঅ মণ্ডল আদিকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে কাৰ্বি কুৰছাৰ সিংৰুম আমিৰ কেন্দ্ৰীয় কমিটিৰ অধীনত ডিফু মেইনটিলা ৰংপাং বং বিদ্যা সিং হানছে গাঁৱত সোমবাৰে গঠন কৰা হয় আঞ্চলিক কাৰ্বি কুৰছাৰ সিংৰুম আমি কাৰ্বি কুৰছাৰ সিংৰুম আমিৰ কেন্দ্ৰীয় কমিটিৰ অধীনত ডিফুৰ মেইনটিলা ৰংপাং বং বিদ্যা সিং হানছে গাঁৱত সোমবাৰে গঠন কৰা হয় আঞ্চলিক কাৰ্বি কুৰছাৰ সিংৰুম আমি সভাত জিলাখনৰ বিভিন্ন আঞ্চলিক কুৰছাৰসকলে আহি যোগদান দিয়ে আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ সপক্ষে ভাষণ আগবঢ়ায় কাৰ্বি সিংৰুম আমিৰ উপদেষ্টা জিত কুমাৰ ৰংপিয়ে ভাষণ প্ৰসংগত ঘৰ তথা সমাজৰ পৰম্পৰা ৰক্ষা ভালদৰে আৰু নীতিমতে হ'ব লাগিব বুলি কয় সভাত হাওৰাঘাট অঞ্চলৰ কাৰ্বি সিংৰুম আমিৰ পৰা মিৰলং তেৰণে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সভাত উপস্থিত আটাইবোৰ বিষয়ববীয়াসকলৰ উপস্থিতিত হোৱা সৰ্বসিদ্ধান্ত মতে ৰংপাং বঙৰ 5খন গাঁৱৰ ৰাইজৰ বিশিষ্ট ব্যক্তিসকলক লৈ এখনি আঞ্চলিক কাৰ্বি কুৰছাৰ সিংৰুম আমি গঠন কৰা হয় কাৰ্বি কুৰছাৰ সিংৰুম মাই তিৰি পিপেনি তুমা দাগ না হুমৰিসি দাগ rongpang bong rong pho arat pen itum chingwai pen hawara mai tamel dak ini seng tekang ateng lo seng pon lo la pen itum chiparai pon thulo anto se along ri tin asam chom tin abang putin irong along pen bahini ana makam ke klem pon kia phandan itum ingwai pon lo per arong tin sitameni itum sam chom mai seng amji non tarik ner kep arni sitameni itum rong arak karbiri chu ki dua dim long humri dam si hadak mai thepi ki dudam ya phandan itum chisik pon dadu la pen itum kibi kiti ronga saru basar kulu kulak peceng lok kadu kawe penstami mithang kartli ka phiyo ki kroyarat an tumben puthot ni tum kibang jilang arni sitami ni tum chiparai pen e dhoroma kuthak kisio chikchia phali tum arni patik ponlo
soar ni sitame ni tum karbia khe phan pachini tung lo ni tum krusar hoi pen ni tum charju sar pen ni tum ta karbia khe a dhorom ke la hilo pu asoke kiri gitar li pon bom long pen kadu abe tum hastame na cherap na chitu dunia phan ni tum KKCA pen stame na to phan kadu abe arar phan ta chuning ni pon lo News Text Report Kat News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ